हेलो एभ्रिवान आज आहिलु जो कान फुटाबले बुली पार्लारले आहिलु जेठाइको पार्लारते जिहेतु ताइ कान फुटा हबो एतिया हाहि आसे अकनमान पाছত ताइ कानन ओলাই যাব দেই আজি অবশ্যে कान बहुते फुटाइছে আজি जिहेतु सरस्वती पूजा ভিডিওটো আসলে হেদিনা আপলোড কৰা নহল जिहेतु कान फुटुৱা বহুত মানে মানুহ আহিছে হেদিনাখন আৰু তাইকো অবশ্যে ফুটাই দিয়া হলে অকনমানি ফুলিজু পিন্ধল আৰু এই ফুলিজু দেই তাইক মৰমত আইতাকে নতুনকে বনাই দিছে বাকি ফুলি কেজু যেহেতু ডাঙৰ ডাঙৰ তাইক পিন্ধাব পৰা নহব আসলে এনেকুৱা সৰু সাইজৰ ফুলিটো হে এটা এজু অবশ্যে ডাঙৰে হৈছে ইয়াতকৈ আৰু অকনমান সৰু হ'ব লাগিছিলে আৰু বেছি ডাঙৰবোৰ পিন্ধালে আসলে লাগি লাগি ধৰে তাই এজু লাগিয়ে ধৰিছে তলত যেহেতু আৰু কান ফুটাই মিলি আহিলো আমি ফুৰিবলে বুলি অকনমান ওলাই আহিলো তাই কান ফুটা কিন্তু মই চাব নোৱাৰিলো দেই মই বাহিৰলৈ ওলাই গৈছি আহিলো ইমান কান্দিছে নহয় এইখিনি সময়ত সবৰ একদম ভয় লগা আৰু এইখিনি সময় আৰু আহি পাই এতিয়া তাই পাহৰিলে কান ফুটোৱা যে কডা সময়খিনি তাই এতিয়া পাহৰি গলে এটা নাচিব লাগিছে ফুৰিবলৈ আহি আৰু আমাৰ যেহেতু এবাৰ আসলে বিশেষ এটা কাৰণত পিকনিক খোৱা নহল হেতু কাৰণে আজি ভাবিলো আমি এনে চাই পাৰ্টি কৰিবলৈ আহিছো আৰু চাহ খাবলৈহে আহিছো মানে ভাত খোৱা টাইম গুছিয়ে গল এতিয়া যেহেতু 5 বেলা হ'ল একানে এনে চাহ কাপ খাও বুলি সকলো ওলাই আহিলো আৰু আহি পালহি আমি সয়েল পালহি তাতো পিকনিকৰ পাৰ্টি বহুত আছে বাৰু আৰু যি পায় আৰু একদম এফালপা উঠাই আনিছে ৰাইজে চাহ খাবলৈ বুলি অৱশ্যে ভালো লাগিল চাহ কাপ তাতে খাই এনেও চাহ খোৱাই হয় 5 বেলা তাতে খালুগৈ মুকলিকৈ সবে তেনেকে ভাল লাগিল এয়া ৰাইজসকল সব চাহ খোৱাত ব্যস্ত আৰু দেই এফালে একদম পুৰা আমাৰ জু সমানে বহি লৈছে এফালে আৰু খাই বই আজি ভাবিলে মানে ৰাইজে ৰাতি পাৰ্টিটো আমহত খাব মানে ৰাতি খানাটো আমহত খাব হেকাৰণে ইয়া আয়োজন কৰা হৈছে আলু আৰু তিল দে এয়া আৰু ইফালে মাংস আছে খাসি মাংস আৰু আজি ৰাইজৰ কি দাবী জানে নে পোলাওটো বলে জুইত বনোৱাহে পোলাও খাব দেই হেতু কাৰণে আমি মানে জুইত বনাব লাগি গলো আৰু পোলাওটো আৰু বনাই মেলি আজৰি হৈ আমি খাই বই আজৰি হলো উঠেলেকে আৰু আজি ভিডিওটো ইমানেই আছিলে আপোনালোকৰ যদি মোৰ নতুন নতুন ভিডিওসমূহ চাই থাকিবলৈ বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব দেই বিনামূলীয়া আৰু একেবাৰে গৈ সাবস্ক্ৰাইব কৰি দিলে হ'ল একো নাই যদিহে ভাল পায় বেয়া পালে নালাগে বাৰু আজিলৈ ইমানেই বাই